তো বেক টু আৱাৰ ইউটিউব চেনেল ডলিজ ব্লগ নতুন এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰিছোঁ চবেই চাই ভাল পাব, লগত থাকক, চাই থাকক মোৰ ভিডিঅ'টো। তো এয়া মই মিঠাতেল লৈছোঁ এতিয়া কঁঠাল কাটিবলৈ। কঁঠাল হাতত এয়া মিঠাতেল লগাই লৈছোঁ। আমি মিঠাতেলখিনি লগাই লওঁ কিহৰ কাৰণে, এইটো আঠাটো হাতত নালাগিবৰ কাৰণে, আৰু লাগিলেও মানে সোনকালে এৰ খাই যায়। তো এতিয়া আমি কঁঠালটো ভাঙি লওঁ। মই আছোঁ মোৰ ভাইটিৰ ঘৰত, আজি কঁঠাল খাবলৈ মাতিছে। কঁঠাল এয়া আনি থৈছে, সেইটো কাৰণে এতিয়া কঁঠালটো ভাঙোঁ, খাওঁ, টেষ্ট কৰোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কঁঠালটো কেনেকুৱা হয়। আপোনালোকেও চাওক, আমিও চাওঁ, খাওঁ, খাই টেষ্টটো লওঁ। আৰু যদি কাৰোবাৰ খাবলৈ মন আছে আমাৰ ঘৰত আহি গ'লে হ'ল, ভিডিঅ'ত চাই পিনে জুতি ল'ব। এয়া কি যুদ্ধ কৰিছোঁ কঁঠালৰ লগত, কঁঠাল কাটিব পৰা নাই, এনেকুৱা হৈছে। এই চাওক, এয়া চিটিকি গুচি গ'ল কঁঠাল। এইটো কি কঁঠাল বুলি কয়? এয়া এতিয়া চাওঁ, এইটো খজা কঁঠাল হয়। এয়া চাওক কি ধুনীয়া কঁঠাল। এইটো কঁঠালটো মানে পানীয়ে থাকে, এইটো পুৰা গেলি যোৱা নাই আৰু পকি গেলি যোৱা কঁঠাল নহয়। এইটো খজা কঁঠাল হয়, আমি খজা কঁঠাল বুলি কওঁ। গুটি বেছি নহ'ব। বেলেগ ধৰণৰটো মই আগতে তো আজি এটা মই ৰেচিপি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। সেয়া এইটো হৈছে একদম সৰু ইলিচটো। তো এইটো সৰু ইলিচটো কেনেকৈ বনাম আজি, তাৰে পদ্ধতিবিলাক মই চব সামগ্ৰীবিলাক ইয়াত যোগাৰ কৰি লৈছোঁ। তো ইয়াত আছে হালধি, নিমখ, ক'লা জিৰা, আৰু লাগিব তেল, সৰিয়হৰ তেল, সৰিয়হ বটা, আদা, নহৰু, কেঁচা জলকীয়া, পিঁয়াজ বটা। তো এইখিনি গোটেইখিনি দি আজি ইলিচৰ ৰেচিপিটো হ'ব। তো এই ইলিচটোৰ নাম হৈছে চন্দন ইলিচ বুলি কয় কিছুমানে, মই নাজানো আৰু কি বুলি কয়, কিন্তু আপোনালোকে যদি জানে আপোনালোকে কমেণ্টত জনাবচোন। তো মই কেৰাহী পাতি দিছোঁ, কেৰাহী গৰম হৈ গৈছে। ইয়াত দি দিম এতিয়া মই তেল। এতিয়া মই বনোৱাৰ কাৰণে অকণমান দিছোঁ, তাৰপিছত হোৱাৰ আগে আগে কেঁচা তেল লাগিব। তো তেলটো গৰম হ'বলৈ দিছোঁ। ইয়াত দি দিম ক'লা জিৰা, ক'লা জিৰা দি দিলোঁ। ক'লা জিৰাটো অকণমান ভাজি হৈ গৈছে। তো এতিয়া মই দি দিম ইয়াতে আদা, নহৰু, জলকীয়া আৰু পিঁয়াজটো যে বটি ৰাখিছিলোঁ সেইখিনি দি দিম। তেলটো বেছি গৰম হৈ গৈছে। ধুনীয়াকৈ ভাজি ল'ম। নিমখ হালধিখিনি দি দিলোঁ।
এতিয়া দি দিম সৰিয়হ বটাখিনি। সেয়া সৰিয়হ বটাখিনি দি দিছোঁ। এতিয়া মই সৰিয়হখিনি অকণমান ভাজি ল'ম। তেনেকৈও ভাপত বনাব পাৰি, আৰু বোলে নহয় চব সানি মেলি একেলগতে বহাই দিয়ে সেনেকৈও বনাব পাৰি। মই আজি এনেকৈ সেইটো ষ্টাইলত বনালোঁ। তো এতিয়া মই জোলখিনি দি দিছোঁ। ইয়াত দি দিম এতিয়া মই 2টা কেঁচা জলকীয়া আৰু মাছখিনি দি দিম এতিয়া মই। মাছখিনি এনেকৈ এৰি দিম। এইটো কেঁচাই বনাইছোঁ, হোৱাৰ পিছত দেখা পাব আপোনালোকে। আৰু এনেকৈ বনাই মই আপোনালোকেও খাই চাব। মইতো এনেকৈ খাই বেছি টেষ্ট পাওঁ। তো এনেকৈ বনাওঁ। তো এতিয়া হৈ থাকক। এতিয়া ঢাকি দিম 20-25 মিনিটৰ কাৰণে ঢাকন মাৰি দিম। তাৰপিছত চব্জিখন হৈ যাব। তাৰপিছত আপোনালোকৰ লগত আকৌ মই আহি আছোঁ। তো এয়া মোৰ ইলিচৰ ইলিচ ভাপা হৈ গ'ল। দেখিছে কালাৰটো কি ধুনীয়া হৈছে। এনেকৈ মই ইলিচ ভাপা বনাওঁ। আপোনালোকেও বনাই খাই চাব পাৰে। মইতো সৰু ইলিচটো বনাইছোঁ, আপোনালোকে ডাঙৰটো বনাব পাৰে। তো চব্জিখন হৈ গ'ল, মই নমাই লওঁ। তো এয়া আঞ্জাখন হৈ গ'ল। তো ৰাতিপুৱা উঠি পিনে তো চব কাম কাজখিনি কৰি মেলি ৰাতিপুৱা ঘুগনি আৰু ৰুটি বনালোঁ। তো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ ৰাতিপুৱাৰ নাস্তাটো। আজি মঙলবাৰ যিহেতুকে সেইটো কাৰণে ঘুগনি বনাইছোঁ, ৰুটি বনাইছোঁ। ৰাতিপুৱাৰ নাস্তাটো খাই লৈ তাৰপিছত বাকী কামবোৰ মই নাখাওঁ, যিহেতুকে মই পূজা কৰোঁ। তো পূজাৰ পিছত মই খাম। তো ল'ৰা ছোৱালীবিলাক আছে, সিহঁতৰ কাৰণে সিহঁতে আজি বোলে পৰঠা আৰু ঘুগনি খায়। তো সেইটো কাৰণে মটৰৰ ঘুগনিটো বনাই দিছোঁ। তো সিহঁতৰ কাৰণে এয়া দেখিব পাইছে ঘুগনিটো ইমান ধুনীয়াকৈ হৈছে। অলপমান জোলটো শুকাব লাগিব, বেছি হৈ গৈছে জোলটো। তো অলপমান শুকোৱাৰ পিছতে অলপমান হেৰি কৰাৰ পিছত নমাই দিম, উতলাৰ পিছত। তো চব্জিখন হৈ গ'ল। তাৰপিছত সেয়া পৰঠা বনাইছোঁ। পৰঠা ল'ৰাটোৱে কৈছে মই ৰুটি নাখাওঁ, মোক পৰঠা লাগিব। তো পৰঠা বনাই দিলোঁ তাহাঁতৰ কাৰণে। তো এয়া পৰঠা ৰুটি আমাৰ কাৰণে, ছোৱালীৰ কাৰণে 2খন বনালোঁ গোলকৈ। ল'ৰাৰ কাৰণে পৰঠা 2খন বনাই দিলোঁ। দি পিনে তাৰপিছতে বাকী আৰু আছে ৰন্ধা বঢ়া কাম। তাৰপিছতে পূজা কৰা, আজি মঙলবাৰ যিহেতুকে মঙলবাৰে মন্দিৰৰ কাম কৰিবলৈ অলপ দেৰি লাগে, যিহেতুকে হনুমান চালিচা পঢ়িব লাগে ন। তো সেইটো কাৰণে অলপ দেৰি লাগি যায় ধুই পখালি চবখিনি কৰি মেলি। সেইটো কাৰণে চব মানে আগতে ৰাতিপুৱা নাস্তাটো চবকে খুৱাই বোৱাই ল'লে মানে তেতিয়া মই পূজা পাতলখিনি কৰি শান্তিমতে তাৰপিছতে ভাতৰ যোগাৰলৈ আহোঁ। তাৰপিছত ভাত বনাওঁ। তো তেনেকৈ কামবোৰ কৰি থাকোঁ আৰু লাহে ধীৰে। দেহাটোও সিমান এটা ঠিক নাই, তাৰে মাজেদিও কামখিনিতো ঘৰৰ নকৰিলে নহয়। তো চবখিনি কাম কৰিবই লাগে, অকলে হাতে কৰিব লাগে। তাৰে মাজেদি আকৌ নিজে কেমেৰা নিজে ধৰি নিজে ভিডিঅ'ও বনাইছোঁ।
যিখিনি পাৰিছোঁ সেইখিনিয়ে ভিডিঅ' বনাইছোঁ। বেছি মানে হেৰি কৰিব পৰা নাই, কাৰণ কিয় মই ভিডিঅ'বিলাকো আজিকালি কেইদিনমানৰ হ'ল দিবই পৰা নাই ৰেগুলাৰ। তো আপোনালোকে আশা কৰিছোঁ মোৰ ভিডিঅ'বিলাক হয়তো আপোনালোকে শ্বেয়াৰ কমেণ্ট নকৰে কিজানি, সেইটো কাৰণে মোৰ ভিডিঅ'ৰ ভিউজবিলাক কম আহি আছে। আৰু মোৰ ভইচটো দেখিছে, ভইচটো আজি কেইদিনমানৰ পৰা কি বা হৈছে, মানে মাতটো তাৰমানে ইমান ভাঙি ভাঙি আহি আছে। এনে চৰ্দি কাহ বোলা সেইটোও নাই বোলে, আৰু বৰষুণৰ বতৰ ন, তিতি আছোঁ, তিতি কাম কৰিও থাকিব লাগে। তো সেইটো কাৰণে মোৰ মাতটো তাৰমানে ভাঙি গৈছেগৈ, তো ইমান ঠিক হোৱা নাই মাতটো। তো আপোনালোকে মেনেজ কৰি ল'ব এইখিনি। তো ভিডিঅ'টো চাই পিনে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট নকৰাকৈ নাথাকিব, আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু মোৰ ঘৰুৱা পদ্ধতিবিলাকে আপোনালোকৰ ওচৰতে শ্বেয়াৰ কৰোঁ। ঘৰুৱা পদ্ধতিত যিবোৰ মানে আমাৰ মহিলাবিলাকৰ কাম কাজ যিখিনি থাকে চব সেইখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু ৰাতিপুৱা নাস্তা পানী খাই বৈ আহি পিনে এতিয়া কচু কাটিবলৈ লৈছোঁ। আজি দুপৰীয়া ভাতৰ কাৰণে কচু বনাম, আৰু কচুখিনি কাটি মেলি ধুই পখালি ধুনীয়াকৈ বনাম কচুটো। এনেই বনাম, একো নিদিওঁ, বেলেগ দিনাখন মই বেলেগকৈ বনাওঁ। তো আজি চিম্পুল বনাইছোঁ, একো দিয়া নাই। মই বাহিৰতে বহি পিনে কচুখিনি চেলাই লৈছোঁ। তাৰপিছতে চেলাই মেলি ধুই পখালি কচুখিনি বনাম, আৰু আলু আৰু পটলৰ চব্জি এখন বনাম। আলু পটলৰ চব্জিখনত দাইলৰ বড়ি বুলি যে কয়, মাহৰ দাইলৰ বড়িটো দি পিনে আলু পটলৰ চব্জি এখন বনাম, আৰু কচু শাক বনাম। তো সেইটোৱে আজি ৰেচিপি। তাৰপিছত আমৰ আচাৰ বনাইছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰাই নহ'ল। আমৰ আচাৰখিনি সেইকাৰণে আপোনালোকৰ লগত দেখাই দিছোঁ। কেৰাহীত বনাইছিলোঁ, বনাই মেলি মই টেমাটোতকৈ উলিয়াই পিনে মই এতিয়া ৰ'দত দিম। তো সেইটো কাৰণে টেমাটোতকৈ উলিয়াই লৈ পিনে ৰ'দত দিবলৈ গৈছোঁ। তো ৰ'দত দি পিনে এইটো পিছত শুকুৱাই পিনে 2 ৰ'দমান লগাই পিছত থৈ দিম। আগৰবাৰ আমখিনি আনোতে মানে চবখিনি আম বেয়াই হৈ থাকিলে। তো সেইদিনাখন ভাইটি ঘৰলৈ গৈছিলে, মায়ে কঁঠাল আম সেনেকৈ দি পঠাইছে। তো সেইটো কাৰণে মই বোলো পকা আমো দিছে, কেঁচা আমো দিছে। তো কেঁচা আমখিনি মই বোলো কিনো কৰোঁ, সেইটো কাৰণে ভাবিলোঁ কেঁচা আমখিনি ধুনীয়াকৈ কাটি মেলি ধুনীয়াকৈ ভাবিছোঁ আচাৰ বনাই থৈ দিওঁ। আচাৰখিনি খাবলৈতো কমচে কম হ'ব, আৰু মোৰ ল'ৰা ৰুটিৰ লগত আচাৰ খাই ভাল পায়। তো সেইটো কাৰণে আচাৰ বনালোঁ মই। আচাৰখিনি এতিয়া ৰ'দত দিব লাগিব, নহ'লে ভেঁকুৰ লাগি যাবগৈ। বনাইছোঁহে, বনোৱাটো আপোনাৰ লগত শ্বেয়াৰ নকৰিলোঁ। পিছত এদিন আকৌ বনালে মানে কেতিয়াবা আপোনালোকৰ লগত মই আচাৰটো শ্বেয়াৰ কৰিম বাৰু। এয়া দেখিছে ইমান ধুনীয়া হৈছে কালাৰটো, আৰু আমবিলাকৰ টুকুৰাবিলাক ডাঙৰ ডাঙৰকৈ কাটিছোঁ। বৰ ধুনীয়া হৈছে, চেণ্টটো বৰ ধুনীয়া হৈছে আচাৰৰ। মই বজাৰৰ আচাৰ খাই মই ভাল নাপাওঁ, তো সেইটো কাৰণে মই ঘৰতে বনাওঁ। চব আচাৰবিলাক ঘৰত বনাই এনেকৈ হেৰি কৰি পিনে খাই ভাল পাওঁ। তো দুপৰীয়া সেয়া ভাত আপোনালোকৰ লগত মই বনোৱাটো শ্বেয়াৰ নকৰিলোঁ। ভাত বনালোঁ, কচু শাক বনালোঁ, আৰু এয়া দাইলৰ বড়ি দি আলু পটলৰ চব্জি বনালোঁ। আজি মঙলবাৰ কাৰণে এয়াই বনাইছোঁ, বেলেগ একো বনোৱা নাই। আৰু যোৱাকালিৰে সেয়া ভিডিঅ' আছিলে, সেয়া মাছৰ ভিডিঅ' দিছিলোঁ, ৰাতিয়ে বনোৱা আছিলে। আৰু ভাইটিৰ ঘৰত আছিলোঁ, গধূলি কঁঠাল কাটিবলৈ গৈছিলোঁ। তো কঁঠালৰ ভিডিঅ'টো দিছোঁ। লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।